Hi friends, পুনৰ স্বাগতম জনাইছো আমাৰ চেনেল অসমীয়া বাৰী চেফ্ৰিনলৈ। Friends, আজিৰ পৰা আমি বেসিক ফেব্ৰিক পেইন্টিংৰ কেইটামান ক্লাছৰ সিৰিজ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আশা কৰিছো নহিকাৰসকলক এই ক্লাছ কেইটিয়ে সহায় কৰিব। তেন্তে পলম নকৰি আহকচোন আমাৰ প্ৰথম ক্লাছলৈ আগবাঢ়ো। নহিকাৰৰ বাবে ফেব্ৰিক শিকিবলৈ আমাৰ প্ৰয়োজন হ'ব এনে ধৰণৰ ৰাউণ্ড ফ্ৰেম কিছুমান, বজাৰত কাঠ আৰু প্লাষ্টিক উভয়ৰে ফ্ৰেম উপলব্ধ। আপোনালোকে এনে ধৰণৰ ফ্ৰেম কিছুমান লৈ ল'ব। লাগিব এনে ধৰণৰ কিছুমান কালাৰ, এয়া ফেব্ৰিক্ৰাইলৰ কালাৰ হয়। মোৰ হাতত আজি গ্ৰীণ, ৰেড আৰু পাৰ্পল এই তিনিটা কালাৰ আছে। ইয়াৰ উপৰিও লাগিব এনে ধৰণৰ কিছুমান ব্ৰাছ। এই দুইডাল হৈছে ৰাউণ্ড ব্ৰাছ, এইডালৰ নাম্বাৰ হৈছে 2 আৰু আনডালৰ নাম্বাৰ হৈছে 4। আনহাতে এই দুইডাল হৈছে ফ্লেট ব্ৰাছ। এই ব্ৰাছকেইডাল আমি পিছলৈ শেডিং কৰিবলৈ ব্যৱহাৰ কৰিম। ইয়াৰ নম্বৰসমূহ হৈছে 3 আৰু 6। নখিকাৰৰ বাবে এই ব্ৰাছকেইডালেই যথেষ্ট হয়। ইয়াৰ উপৰিও লাগিব এনে ধৰণৰ এডাল কাট পেন্সিল, ইয়াক আমি ড্ৰয়িং এণ্ড ট্ৰেচিঙৰ বাবে ব্যৱহাৰ কৰিম। লাগিব এনে ধৰণৰ এখন 100% পিয়ৰ কটন বা পপলিনৰ কাপোৰ, ইয়াত 2 মিটাৰ জোখৰ ল'লেই হ'ব। লগতে আপোনালোকক লাগিব এনে ধৰণৰ এখন কাৰ্বন পেপাৰ। বজাৰত আপোনালোকে কাপোৰৰ লগত মেচিং থকা কাৰ্বন পেপাৰ পাই যাব। কিন্তু ফ্ৰেণ্ডছ, এইখিনিতে এটা জৰুৰী কথা আপোনালোকক জনাই থওঁ। আপোনালোকে ফেব্ৰিক কৰিবলৈ যিখন কটন বা পপলিনৰ কাপোৰ ইউজ কৰিব, সেই কাপোৰখন ফেব্ৰিক কৰাৰ আগেয়ে ভালদৰে ধুই ইয়াক আইৰণ কৰি ল'ব। তাৰ পিছতহে এই কাপোৰখন ফেব্ৰিক কৰিবৰ বাবে উপযোগী হ'ব। তেন্তে আজি আমি এটা সহজ ডিজাইন লৈ ফেব্ৰিকৰ প্ৰথম ক্লাছটো কৰোঁ। আমি এই ডিজাইনটো ফ্ৰেম এটাত এনেদৰে সোমাই লৈছোঁ। প্ৰথমে আমি এই ডিজাইনটোৰ যিসমূহ পাত আছে, এই পাতসমূহ প্ৰথমতে আমি গ্ৰীণ কালাৰেৰে ফিল কৰিম। প্ৰথমে আমি ইয়াৰ যিডাল ঠাৰি আছে, ঠাৰিডাল ড্ৰয়িং কৰি ল'ম। এনেদৰে ড্ৰয়িং কৰি ল'ব। মিহি মিহিকৈ ড্ৰয়িং কৰিব। ইয়াৰ পিছত আমি এই পাতটোৰ যিটো আউটাৰ এৰিয়া আছে, আমি সেইখিনি ওপৰৰ পৰা তললৈ এনেদৰে ষ্ট্ৰোক এটা দি যাম। বৰ্ডাৰ এৰিয়াখিনি আমি এনেদৰে গ্ৰীণ কালাৰেৰে ষ্ট্ৰোক দিম। ঠিক একেদৰেই বিপৰীত ফালৰ যিডাল আছে বৰ্ডাৰ এৰিয়া, সেইখিনিও আমি এনেদৰে ড্ৰয়িং কৰিম। আৰু ইয়াৰ পিছত ইয়াৰ যিখিনি ভিতৰৰ অংশ, সেই ভিতৰৰ অংশখিনিত আমি গ্ৰীণ কালাৰেৰে ফিল কৰিম। এয়া এনেদৰে ফিল কৰি যাব। লাহে লাহে মিহি মিহিকৈ আপোনালোকে এনেদৰে ফিল কৰি যাব। ইয়াক ভালদৰে বিয়পাব, তেতিয়াহ'লে কালাৰটো দেখিবলৈ বৰ ধুনীয়া হ'ব। বেছি খৰখেদা কৰিব নালাগে। লাহে লাহে এনেদৰে প্ৰেক্টিছ কৰিলে আপোনালোকৰ হাতখন আহিব। এতিয়া আমি এই পাতটো যেনেদৰে ফিল কৰিলোঁ আৰু যেনেদৰে ড্ৰয়িং কৰিলোঁ, ঠিক একেদৰেই আমি বিপৰীত ফালৰ যিটো ডাঙৰ পাত আছে, সেই পাতটো ঠিক একেধৰণেই ফিল কৰিম। এয়া আমাৰ পাতটো ফিল কৰা হৈ গৈছে। এয়া এইটো যেনেদৰে ফিল কৰিলোঁ,
ঠিক একেদৰে আমি পৰিত ফালৰ যিটি পাত আছে সেইটো একেদৰে ফিল কৰি ল'ম আমি এই দুয়োটা পাত যি ধৰণে ফিল কৰিলোঁ ঠিক একেদৰে আমি এই ডিজাইনটোত থকা আটাইকেইটা পাতেই এনেদৰেই ফিল কৰিম ফ্ৰেণ্ডছ যদি আমি এই ভিডিঅ'টোৰ আটাইখিনি অংশ আপোনালোকক দেখুৱাওঁ তেন্তে যথেষ্ট দীঘলীয়া হ'ব সেইবাবে ইয়াক আমি খৰতকীয়াকৈ দেখুৱাইছোঁ আমাৰ আটাইকেইটা পাতেই ফিল কৰা হৈ গ'ল এতিয়া আমি এই ডিজাইনটোত থকা ফুলসমূহ কালাৰ কৰিম তাৰ আগেয়ে আমি যিডাল ব্ৰাছ ব্যৱহাৰ কৰিছোঁ এই ব্ৰাছডাল পানীৰে ভালদৰে ধুই এখন কাপোৰেৰে ইয়াক মচি ল'ম চাব যাতে পানী ৰৈ নাযায় মই এই ফুলকেইটাৰ কালাৰ কৰিবলৈ ৰঙা আৰু বেঙুনীয়া এই দুয়োটা কালাৰে ল'ম আপোনালোকে পাতকেইটা যি প্ৰচেছত ফিল কৰিছিলে সেই একে প্ৰচেছতেই এই ফুলটো আমি ফিল কৰিম প্ৰথমে ইয়াৰ আউটলাইনসমূহ ফিল কৰিছোঁ একেবাৰে সহজ হয় ফ্ৰেণ্ড অলপ প্ৰেক্টিছ কৰিব আপোনালোকে ইয়াৰ আউটলাইনসমূহ ফিল কৰি লৈছোঁ
এতিয়া আমি ইয়াৰ মাজত থকা যেটো সার্কেল এরিয়া হয় এই সার্কেল এরিয়াটো ফিল কৰিছো আৰু ইয়াৰ পিছত এই পাহিসমূহ আমি ৰঙা ৰঙেৰে ফিল কৰিম ইয়াৰ ৰেড কালাৰেৰে ফিল কৰিছো या আমাৰ আটাইকেইটা ফুলৰ পাহিয়ে ফিল আপ কৰা হৈ গল এতিয়া আমি ইয়াৰ ভিতৰত থকা সাৰ্কেল এৰিয়াটো বেঙুনীয়া ৰঙেৰে ফিল কৰিম আৰু আমাৰ ডিজাইনটো কমপ্লিট কৰিম চাওক কি সুন্দৰ এটা ডিজাইন তৈয়াৰ হৈ উঠিছে আপোনালোকে যদি এনে ধৰণৰ আৰু ক্লাছ বিচাৰিছে তেনেহলে আমাৰ এই ভিডিওটো লাইক কমেন্ট কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছো পুনৰ লগ পাম নমস্কাৰ